নিজৰ এটা ঢাকবা চাইছিল কিন্তু হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ক্ৰেজি আৰ্ক এখন শ্ব' গাইজ আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক এটাকে স্বাগতম জনাইছোঁ আৰু আজি আমি গৈ আছোঁ মেঘালয়ত আৰু মেঘালয় আমি নংষ্টিঙত গৈ আছোঁ আৰু আজি সুন্দৰ প্লেচ এটাত ৰৈ দিছোঁ আমি গাইজ আজি আমি গৈ আছোঁ মেঘালয়ৰ নংষ্টিঙত আমাৰ বকৰ পৰা প্ৰায় 100 কিলোমিটাৰৰ অধিক আৰু এইটো আমি হাহিম ৰাস্তাৰে সোমাইছোঁ আপোনালোকে এটাই জানে যে মেঘালয়খন প্ৰায় পাহাৰীয়া অঞ্চলৰ লগতে বহুতো ৱাটাৰফল আছে গতিকে আজি আমি ডাঙৰ ৱাটাৰফল এটাত গৈ আছোঁ চ' আপোনালোকে ৰাস্তাৰ কিনাৰৰ দৃশ্যবোৰ উপভোগ কৰি যাব বুলি আশা কৰিলোঁ ভিডিঅ'টো স্কিপ নকৰিব শেষলৈকে চাই থাকিব বন্ধুসকল আমি সমতল ভূমিৰ পৰা বহুত ওপৰত উঠি আছোঁ আৰু যিমানে ওপৰত উঠি আহি আছোঁ আমি অক্সিজেন লেভেলটো আমি কম পাই আছোঁ লগতে আমাৰ কাণ চানবোৰ তাল মাৰি ধৰিছে আৰু এই পাহাৰৰ ওপৰত এই আমাৰ পেটলাৰ বোলে কিবা হৈছে আপোনালোকে শুনি লওকচোন কি হৈছে গাইজ কথাটো হ'ল কি আমাৰ পেটলাৰ আজি হাগা লাগছে সি মানে এটা নিজৰ এটা ঢাকবা চাইছিল কিন্তু বহুত মানে শিলছিল আছিল হাগবাটো নললা বেয়াও লাগছে উড়ি উড়ি যায় জোনাকি বাতে দে আগুয়া জোন তলাৰে তোমাক শুনো মনা আকাশ মায়াৰে নিচুকা সৰগী মদ মামা দুটি মনে কেটি প্ৰাণ তোমাৰ মোৰ প্ৰেমৰ মিলন যে নিচলৰে মৰম সানি দিম তোমাৰে দেহত সপোন আঁকি দিম পদকত ইয়াৰে কোনত ভৈৰম তোমাৰে দিথ মোৰে প্ৰিয়া কেছি হে মায়া ঘৰকে মানে গাইজ কথাটো হ'ল কি আমি আহি আছোঁ নংষ্টিন এই মানে কি খাব লাগি মানে বেয়া ভোক লাগি আছে কিবা কিবি মানে ৰাস্তাত মানে আমি দোকান এটাত সোমালোঁ একো নাই कैसी है माया घर के जिया মানে ফ্ৰেণ্ডছ হেভি দুখ আমি মানে যিটো ৱাটাৰফললৈকে গৈ আছিলোঁ এইটো ৱাটাৰফল আমি মানে গৈ নাপালোঁ কিয় নাপালোঁ গৈ মানে আমি গৈছিলোঁ কিন্তু তাত আমি সুধিলোঁ যে মানুহক যে তাৰ পৰা মানে কি ভিতৰত গাড়ী নোসোমায় আৰু ৰাস্তাটো একেবাৰে সৰু আৰু শিল আছে মানে কি চাৰিচকীয়া সোমাব বহুত দিগদাৰ হয় বাইক কিবা কৰি সোমাব পাৰি আৰু তথাপিও আমি মানে গাড়ীখন থৈ কেনে যাব পাৰিলোঁ হয় কিন্তু 7-8 কিলোমিটাৰমান আমি খোজ কাঢ়িব লাগিব সেইটো কাৰণে মানে তালৈকে আমি যোৱা নহ'ল বহুতে বেয়া লাগিল মানে যিটোক লৈ কিনে আমি আশা কৰি মানে গৈছিলোঁ এইটোৱে মানে আমি ৱাটাৰফলটো চাব নাপালোঁ তথাপি আমি ৰাস্তাৰ কিনাৰত 2-4টামান ৱাটাৰফল পাইছোঁ এইকেইটাকে চালোঁ আৰু তথাপি ইমান বেয়া লগা নাই যে মেঘালয়ৰ পৰিৱেশবোৰ বা মেঘালয়ৰ ৰাস্তাৰ চিনাৰীবোৰ বহুতেই ভাল লাগছে এইটো কাৰণে আৰু কিন্তু অলপ বেয়াও লাগছে আৰু উপায় নাই দেয়াৰ কি কৰিবি উপায়টো নাই গাইজ আমাৰ এক্টৰ মৰা চিনেমা চান লাগিল যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু শেষত সকলোকে বাই বাই টাটা জয় আই অসম